ৰূপজ্যোতি কৰ্মী চামচা বালি মাফিয়া পল্লৱ গগৈ আৰু তেওঁৰ লগৰ কেইজনমানে মিলি ৰাজ্যৰ দলৰ প্ৰহ্লাদ লাহনক মাৰি মুখ ফালি দিয়ে। এতিয়া মৰিয়নি সমষ্টিত বালি মাফিয়া উৎপাত আজিৰ দিনৰ সমস্যা নহয়। চেঞ্চিটিভ জোন ভোগদৈ নদীত বহুত আগৰ পৰা ইলিগেল ভাৱে মাটি খনন চলি আহিছে। 2024 চনত এই এলেকাত 21খন ইলিগেল টাক ধৰা হৈছিল। কিন্তু ইলিগেল মাটি খনন জানো বন্ধ ঘণ্টা অভিযোগৰ মতে ইলেকশ্যনৰ সময়ত যিবিলাক ডাঙৰ অংকৰ খৰচ হয় সেইবোৰ এটা বৃহৎ অংক এই বালি মাফিয়াৰ পৰাই আহে। অৰ্থাৎ নদী ধ্বংস, পৰিৱেশ ধ্বংস আৰু শেষত মানুহৰ ওপৰত আক্ৰমণ, এই সকলোবোৰ এটা ইক'চিষ্টেম। আৰু এই আক্ৰমণ কেৱল দুটা দলৰ কাজিয়া নহয়, এয়া হৈছে চিমিগত ভেটি সুৰক্ষিত কৰা এক ভয় দেখুওৱা কৌশল। ইয়াৰ লগতে শিৱসাগৰ সমষ্টিত কুশল ধৰি গুণ্ডাৰে কৃষক মুক্তি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু বৰ্তমান পৰিস্থিতি তেওঁ আইচিউত আছে। আনকি অখিল গগৈয়ে কোৱা মতেতো মুঠ 16টা এই ধৰণৰ মাৰপিট ইলেকশ্যনৰ শেষ ৰাতিত হৈছিল। এতিয়া অখিল গগৈক আপুনি কিমান বিশ্বাস কৰে তাৰ হিচাপত এই সংখ্যা ভগাই ল'ব পাৰে। কিন্তু মৰিয়নিত প্ৰহ্লাদ আৰু শিৱসাগৰত বিদ্যুৎ শইকীয়া ঘটনাটো সঁচা, কিয়নো ইয়াৰ ভিডিঅ' প্ৰমাণ আছে। এতিয়া প্ৰশ্ন হয় আমি কেনেকুৱা এখন ভৱিষ্যতৰ ফালে আগবাঢ়িছো, যিখন অসমত নিৰ্বাচন মানে আছিল এটা গণতান্ত্ৰিক উৎসৱ, সেইখন অসমত আজি নিৰ্বাচন নামত কিয় তেজ বৈছে। এফালে আমি দেখিছো গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথে একেলগে বহি হাঁহি মুখেৰে চাহ খাইছে আৰু আনফালে এইবোৰ ঘটনা। তাকো এই ঘটনাবোৰ এনেকুৱা সময়ত ঘটিলে যে সকলো মানে গম পালেগে ইলেকশ্যনে শেষ।